খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো বাৰু ভালে। আজি আচলতে গা ভাল নহয় আৰু ঘৰ যাব ওলাইছোঁ বৰ্তমান, মানে নামৰ ৰিহাৰ্চেল দিবলৈ। ঘৰ যাই আহিলোঁ বাৰু, মই ব্লগটো এডিট কৰা হোৱা নাছিলে। ব্লগটো মানে কালি পাব, মানে পালে চাগে আপোনালোকে এতিয়ালৈকে। তো মানে বস্তুবিলাক অলপ দেৰি হৈ আছে, তো চাই থাকক ভিডিঅ'টো। এতিয়া ঘৰ যাই আছোঁ, নামৰ ৰিহাৰ্চেল আছে, দেৰিয়ে হৈছে বাৰু। তো এতিয়া আমি যাত্ৰা আৰম্ভ দিওঁ। ওলাইছোঁ, কিন্তু বতৰ চাব আপোনালোকে, আগফালে ভয়ানক অৱস্থা দেখাই আছোঁ মই। এয়া চাওক, ক'লা হৈ আহিছে একদম, ইমান বেয়া। ক'ৰ পৰা বৰষুণ পাওঁ নাজানো, আপোনালোকক সীমাটো দেখাই দিম বৰষুণৰ, যদি সীমাটো দেখা পাওঁ আৰু মানে দেখাওঁ আপোনালোকক। তো ইগন'ৰ মাই ফেচ, আজি মোৰ একদম গা চা ভাল নহয়, বেমাৰ গাইছ, বেমাৰ। ধুনীয়া লাগিছে, পৰিস্থিতি বেয়া হ'ব ধৰিছে, একদম ক'লা ক'লা হৈ গৈছে চব। চ' মই এতিয়া পিছত বহি লওঁ, মানে আগফালে বহিলে ভিজি যাম, মানে একদম অৱস্থা নাইকিয়া হৈ যাব। পিছত বহি লৈছোঁ এতিয়া বৰ্তমান মই। পিছত আন্ধাৰ, মোক ভালকৈ দেখি পায় নে নাপায় নাজানো, মোক ক'লা যে মই, জীৱন অন্ধকাৰ ৰাইজ, জীৱন অন্ধকাৰ। তো ইয়াৰ বৰষুণৰ সীমা আপোনালোকে দেখিছে, এইয়া এইটো সীমা ক্ৰছ কৰিলোঁ। ডাঙৰ বৰষুণ একদম শেষ। এতিয়া বহুত পোহৰ, মানে খৰচা কৰিছে আৰু বতৰটো। এইফালে বৰষুণ প্ৰথমতে বহুত আছিলে, পিছত বৰষুণজাক সেইফালে গ'ল। আমি মানে মাজতে থাকিলোঁ, পালোঁ বৰষুণজাক, এতিয়া আকৌ কমিছে। এতিয়া গৈ আছোঁ আৰু বৰষুণ আছিল আৰু এতিয়া ৰ'দ। সেয়া এতিয়া দিছে ৰ'দ। কি চাব আপুনি, বৰষুণে চাব নে কি চাব? পাইছোঁ আৰু আজি ৰাখী হয়, মই পাহৰি গৈছিলোঁ। তো এইমাত্ৰ মানুহজনক মই ৰাখী আনিব পঠালোঁ। এতিয়া আহি পাওঁতে তেখেতৰ অলপমান দেৰি হ'ব, কিন্তু হ'লেও মোৰ মনত আছিলে কালিলৈকে, আজি মই পাহৰি থাকিলোঁ। আজি ৰক্ষাবন্ধন নহয়, হ'লেও আৰু পিছত হ'লেও মনত আছে, গতিকে তেওঁক আনিব দিছোঁ। গা পা ধুই আহিলোঁ এই জাষ্ট, যিহেতু আজি ৰাখী, মই গধূলি ৰাখী পিন্ধাম। পিছে আহি পোৱা নাই, ৰাখী আহি পোৱা নাই, মিঠাই আহি পোৱা নাই, একো আহি পোৱা নাই। হ'লেও মই ৰেডি হৈছোঁ, অকণমান মেকআপ চেকআপ কৰিছোঁ। ভাইটিটো আছে ঘৰত বাৰু, ই ঘৰতে পৰি থাকে। আৰু এটা আছে মানে ভাই, যিটোক মই স্কুলৰ দিনৰ পৰা তাক ৰাখী বান্ধি আহিছোঁ। আমাৰ বিশেষ একো কানেকশ্যন নাই, নোহোৱাও ভাল, মানে এনেইতো ৰাখীৰ দিনাই মনত পৰে বেছিভাগ। সেইটো কাৰণে এতিয়া ৰেডি হ'ম, আমি যাম। তাত মই দেখাই থাকিম বাৰু, তাত ব্লগ কৰিবলৈ লাজ লাগিব, হ'লেও মই দেখাম আপোনালোকক। আৰু আজি এটা চোলা পিন্ধিছোঁ মই, এই চোলাটো মোটামুটি 10 বছৰমানৰ বেছি হ'ল এই চোলাটো মই পিন্ধা, কিন্তু মই মানে এইটো বহুতেই ভাল পাওঁ, বহুতে বেছি ভাল পাওঁ এই চোলাটো পিন্ধি। আজি বহুত দিনৰ পৰা মায়ে ক'ৰবাৰ পৰা টোপোলাৰ পৰা উলিয়াই ধুই থৈ দিছিলে মোৰ কাৰণে। মানে এদিন হোলীত পিন্ধিছিলোঁ, তো ৰং চং লাগি আছে, হ'লেও মই আজি দেখি মানে নিপিন্ধাকৈ থাকিব নোৱাৰিলোঁ, আজি পিন্ধি দিলোঁ ফাইনেলি। তো মই ৰেডি হওঁ, বেলেগ একো নকৰোঁ আৰু, মানে এনেই অলপমান প্ৰেজেণ্টেবল, যাতে চাব পাৰি আৰু মোৰ মুখখন, সেনেকুৱা। তো ভাইটিৰ অলৰেডি হাতখন বুকিং হৈছে, হ'লেও মোৰ কাৰণে অকণমান জেগা আছে। তোকো দেখা মোক নিপিন্ধো, নকওঁ দিয়া। তো দেখা ন, হাতখন দেখা। এয়া তাক পিন্ধাইছে, এতিয়া নাজানো আৰু, আজি পাহৰি গৈছিলোঁ যিহেতু। ৰাখী এতিয়া দোকানত পাওঁ নে নাপাওঁ নাজানো। এতিয়া মই ৰেডি হৈ লওঁ অকণমান, মানে আৰু এটা কথা আছিল গাইজ মোৰ ক'ব লগা। পলাল। गाइस मेरा भाई इतना सुंदर है कि उसे मतलब लड़कियां राखी बांधने को डरती है, डरती नहीं, बांधना नहीं चाहती गाइस। আজি বোলে তাক স্কুলত মানে কি আৰু কেইটামানে ৰাখি বান্ধিলে, তাৰপিছত দুটামানক বোলে টানি টানি আনিছে, সিহঁতি নাবান্ধে, ইউ ন। তো এতিয়া ক'ত আমাৰ সুন্দৰ লড়কা, দিখাও ভাই। गाइस ये पलाल। दिखा शकल, दिखा अपनी सुंदर सी। इमानो धुनिया নহয় गाइस। ये हरकतें देखने पे कौन पटेगा रे तेरे से? हाँ, लड़कियां ये हरकतें देखेगी तो कैसे पटेगी रे बबुआ? कौन तुझसे शादी करेगा? बाय बाय। सो হি পলাল গাইছ, পলাল। তো সি মোক ঘৰত আহিছোঁ, তেতিয়া সি মোক কৈ আছে যে মোক এনেকুৱা কেইটামান ছোৱালীক মানে টানি টানি আনিছে ৰাখি বান্ধিব, কিন্তু লগৰকেইটাই মানে টানি টানি লৈ আহে আৰু জোকাই, কিন্তু সিহঁতি মানে ৰাখি নিপিন্ধাই তাক, মানে সমজ ৰে হ। সেইটোৱে আৰু, যি কি নহওক মই ৰেডি হওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ফাইনেল লুকনো কি দেখাম, এইটো কাপোৰে পিন্ধিম, অকণমান খালি থপৰাটো চুধাৰ কৰিম, তো চাই থাকক।
কেনেকুৱা লাগিছে জনাব। বিশেষো কৰা নাই, অকণমান লিপষ্টিক লগাইছোঁ, আইলাইনাৰ লগাইছোঁ, কিন্তু আইলাইনাৰ মই অলপমান বেলেগকৈ লগাওঁ। মানে আইলাইনাৰখিনি মই ওপৰত নলগাই মই মানে ভিতৰৰ চাইডে লগাওঁ, যাতে মানে কি আৰু এটা এনেকুৱা লুক আহে, মানে আইলাইনাৰ লগাইছোঁ নে লগোৱা নাই মানে গম নাপায়, নেচাৰেল যেন লাগে। তো সেইটোৱে আৰু মই বেছি নকৰোঁ একো। আৰু এইখিনি আৰু মই কৰিছোঁ। এতিয়া লিপষ্টিকখিনি লগোৱা অকণমান বেলেগ দেখিছে আৰু সেইটোৱে। আৰু চুলিখিনি এনেকৈ লৈছোঁ, অলপ পিছত বান্ধি ল'ম, কাৰণ গৰম যিহেতু লাগি ধৰিব, আৰু বতৰটো বৰষুণ টাইপ হৈ আছে। তো মই ৰেডি। ৰাখি পোৱা নাই গাইজ দোকানত, কাৰো দোকানতে ৰাখি নাই, চব চেচ হৈছে। এতিয়া চাওঁ আৰু ক'ত যাব পাৰোঁ ৰাখি আনিব, চাই থাকক। কাৰো দোকানতে ৰাখি নাপালোঁ গাইজ, ৰাখি বিচাৰি বিচাৰি হাপাথুৰি। আৰু এতিয়া মানে ভাইটিক আহি বনাব দিছোঁ, মানে তাৰ ঊল আছিলে, ঊলেৰে ৰাখি বনাব দিছোঁ। মানে নিয়মটো হ'লেও কৰিম আৰু কিবাকৈ। এতিয়া বাজে 8টা বাজে, আমি এতিয়া ৰাখি পিন্ধাব যাব ওলাইছোঁ গাইজ। বনাই লৈছোঁ হাতেৰে ৰাখি, আপোনালোকক পিছত দেখাই আছোঁ। বনাই লৈছোঁ মানে ভাইটিক বনাব দিছিলোঁ, কণ্ট্ৰেক্ট দিছিলোঁ তাক, সি বনাই দিছে। তো আপোনাক মই পিছত দেখাই আছোঁ। এতিয়া বৰ্তমান লাইটিঙৰ প্ৰব্লেম, আমি গৈ আছোঁ বৰ্তমান। মই ফ্লাছটো জ্বলাব পাহৰি থাকিলোঁ। তো এয়া মানে তাৰ কাৰণে সৰু এটা গিফ্ট লৈ আহিছিলোঁ, আহি পালোঁ। আৰু আমাৰ সিহঁতি ঘৰত এটা মানে ভণ্টি এটা আছে, তাই মোক বহুতে বেছি ভাল পায়, তাইৰ নাম প্ৰিয়া। তাই আহিয়ে ইয়াত ধৰি লৈছে মোক। আৰু ইফালে মই ৰাখিৰ যোগাৰ কৰি আছোঁ, তাই মোৰ কাৰণে বোলে থাল সজাই থৈ দিছিলে। তাৰপিছত মই আহি চাকি তাকি জ্বলালোঁ বাৰু। আৰু ইয়াৰ ৰাখি পিন্ধাব মানে আৰতি কৰিম, তাৰপিছত ৰাখি ক'ত বোলে মানে থালখনত ইমান দৌৰা দৌৰি কাম এনেও ভাল নহয়। তো ৰাখি দিব পাহৰিছিলোঁ থালখনত, তাৰপিছত দিলোঁ আৰু পিন্ধালোঁ। এতিয়া কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগিছে, ইমান দৌৰা দৌৰিকৈ গৈছোঁ, মানে ইমান দেৰি হৈছে। কোনো দিন ইমান দেৰি হোৱা নাই আমাৰ ৰাখি পিন্ধাব যাওঁতে। আৰু ভাইটিকতো এডাল সূতা পিন্ধাই থৈছোঁ গাইজ, ইমান দুখৰ কথা। তাৰ কাৰণেতো অকণমান বনাইছোঁৱেই কিবা এটা, কিন্তু মানে ভাইটিৰ কাৰণে একো বনোৱা নহ'ল। সূতা এডাল এনে দি থৈছোঁ আৰু তাক নিয়মটো কৰি পেলাই। আৰু চব মিঠাই চিঠাই আনিব চব পাহৰি থাকিলোঁ। সি আনিছিলে বাৰু, সি কৈছে মই আনিছোঁ মিনিগল্লা আনিছিলে সি। তো সেয়ে আৰু নিয়মটো কৰি দিছোঁ। প্ৰত্যেক বছৰে যিহেতু তাক পিন্ধাওঁ, মানে ঘৰত আহিব নোৱাৰিলেও মই ৰাস্তাত হ'লেও পিন্ধাই থৈ যাওঁ আৰু এনেকুৱা। মানে সেইটো কাৰণে আৰু বেয়া লাগে পিন্ধাব নাপালে। তাৰপিছত গ'লোঁ মানে হাজবেণ্ডৰ মামাহঁতৰ ঘৰত, সিহঁতৰ এটা ছোৱালী আছে, তাই পিন্ধাই মোৰ হাজবেণ্ডক। আৰু মই কি গান গাইছোঁ শুনক আপোনালোকে। ৰাখি বোলে ভাইটিক আৰু নিয়মটো কৰি ৰছীডালে পিন্ধাই দিছোঁ, যিহেতুকে দোকানত নাপালোঁ।